हेलो फ्रेंड्स आपनालोকক আকৌ এবাৰ স্বাগতম জনাইছো আপোনালোকৰ চেনেল লেট মি ফাইটলৈ। আজি আমি লৈ আহিছো দুটা এনেকুৱা ইনোভেশন যোনটো আপোনালোকে আগতে চোৱা নাই। এনেকুৱা ইনোভেটিভ গ্লাস লৈ আনিছো যোনটো আপোনালোকে আজিলৈকে দেখা নাই চাগে। দা লেজি গ্লাसेस এনেকুৱা চশমা হয় যোনটোত আপুনি 90 ডিগ্ৰীত চাব পাৰে। আপনি কেতিয়াবা টিভি চোৱা সময়ত শুই কেতিয়াবা কিতাপ পঢ়া সময়ত ঠিক এইটো পজত বহিব লাগে। এইটো পজত বহিলে আপোনাৰ কি হয়, ডিঙিত আৰু পিঠিত দুইটাতে বিষ হয়। চাই লওক, ডিঙিত যোনখিনি জেগাত বিষ হয়, ডিঙি হাড়িডাল যোনডাল থাকে সেইডালত আপোনাৰ বিষ হয়। আৰু প্লাছ আপোনাৰ কি আছে, বেকবোন, পিঠি হাড়, ৰাজহাড়ডাল যোনডাল থাকিব তাতো বিষ হ'ব। তো ইয়াৰ কি আছে, বেক পেইন, ৰাজহাড়ৰ বিষ, সেইটোতো বিষ হয়, প্লাছ ডিঙিৰ হাড়ডালতো বিষ হয়। তো এই বস্তুটোৰ পৰা বাচিবৰ কাৰণে এতিয়া নতুন ইনোভেশ্যন এটা আহিছে, সেইটো হৈ গ'ল দ্য লেজি গ্লাছ। আপুনি দেখা পাইছে আপোনাৰ স্ক্ৰীনত, এইটোত 90 ডিগ্ৰীত আপুনি চাব পাৰিব। মানে কি আছে, আপোনাৰ ধৰি লওক আপুনি শুই ল'লে, পূৰা দীঘল হৈ শুই ল'লে বিচনাখনত, চশমাযোৰ পিন্ধি লওক, তাৰপিছত আপুনি মাথাটো উঠাবলৈ দৰকাৰ নাই, ডাইৰেক্ট শুই আপুনি কি আছে টিভি চাব পাৰিব। কিতাপ পঢ়িব লাগে, কিতাপো পঢ়িব পাৰিব। দেখিছে আপুনি ফটোখনত দেখা পাইছে কেনেকৈ পূৰা চিধাকৈ পঢ়ি দিছে আৰু কিতাপখন পঢ়ি আছে। ঠিক এনেকৈ পঢ়িব পাৰিব, টিভি চাব পাৰিব, আৰামছে শুই টিভি চাব পাৰিব, কোনো প্ৰব্লেমেই নাই। মূৰ উঠাবলৈ দৰকাৰেই নাই। মূৰ উঠালেহে আপোনাৰ বেক পেইন হ'ব বা নেক পেইন হ'ব, ডিঙিত বিষ হ'ব বা পিঠিত বিষ হ'ব। ঠিক আপুনি দেখা পাইছে কেনেকৈ মজাকৈ শুই পেলাই টিভি চাই আছে। এই চশমাযোৰ বহুত মানে কামাল কা ইনোভেশ্যন বুলি ক'ব পাৰি। আৰু আপুনি চাওক, মোবাইল ফোনো চলাব পাৰিব ঠিক একেধৰণে, একো টেনশ্যনে ল'বলৈ দৰকাৰ নাই। দীঘলকৈ শুই দিয়ক, চশমাযোৰ পিন্ধি লওক, মোবাইল ফোন চলাই থাকক। দীঘলকৈ শুই দিয়ক, চশমাযোৰ পিন্ধি লওক, টিভি চাওক। দীঘলকৈ শুই দিয়ক, চশমাযোৰ পিন্ধি লওক, কিতাপ পঢ়িব পাৰিব, কোনো প্ৰব্লেমেই নাই। এই চশমাযোৰ আপুনি য'তে ত'তে পাই যাব। এমেজনত পাই যাব, নহ'লে ফ্লিপকাৰ্টত পাই যাব। দুইটা জেগাতে আপুনি পাই যাব, এমেজন বা ফ্লিপকাৰ্টত। আপুনি খালি কিনাৰ আগত এইটো বস্তু চাই ল'ব যে ৰেটিং ক'ত বেছি আছে। হায়াৰ ৰেটিং থকা চশমাযোৰহে কিনিব, আমি ৰেকমেণ্ড কৰিম। আপোনালোকে নিজে বিচাৰি ল'ব পাৰিব, ফ্লিপকাৰ্ট আৰু এমেজনত দুইটাতে পাব দ্য লেজি গ্লাছেছ, ইজিলি পাই যাব। এতিয়াই গৈ পেলাই চাৰ্চ কৰি চাওক। ছেকেণ্ড ইনোভেশ্যন যোনটো আছে সেইটো হৈ গ'ল ঘোষ্ট পেচাৰ। কি হয়, এই ইনোভেশ্যনটো যোনটো হয়, এইটো আচলতে যোন ৰানিং ৰেচ কৰে বা ৰানিং এথলিট হয় তেওঁলোকৰ কাৰণে। একচুৱেলি কি হয়, এতিয়া ৰানিং ৰেচ কৰা কোন আছে, মেইন উচেইন বল্ট নাইবা আমাৰ অসমৰ হিমা দাস। এতিয়া হিমা দাসে হওক বা উচেইন বল্টে হওক, তেওঁলোকৰ নিজা টাইমিং থাকে আৰু ৰেকৰ্ড থাকে। এতিয়া কোনোবা যদি এছপাইৰেণ্ট হয়, কোনোবা যদি বনিব বিচাৰে এথলিট, এনেকুৱা ৰানিং এথলিট, তেতিয়াহ'লে সেই টাইমিংটোৰ লগত চেজ কৰিব লাগে। কিন্তু এতিয়া আপোনাৰ লগত দৌৰিবৰ কাৰণে উচেইন বল্ট বা হিমা দাসটো নাহিব। তো আপোনাৰ ওচৰত এটা চলিউশ্যন আছে, সেইটো হৈ গ'ল দ্য ঘোষ্ট পেচাৰ। যেতিয়া আপুনি ৰেচ খেলে তেতিয়াহ'লে আপোনাৰ লগত কেইবাজন মানুহ দৌৰে, কিন্তু যেতিয়া আপুনি প্ৰেক্টিছ কৰে আপুনি অকলশৰীয়া হৈ যায়। যেতিয়া অকলশৰীয়া হৈ যায় তেতিয়াহ'লে সেই যোনটো টাইমিং আছে সেইটো চেজ কৰাটো বহুত দিগদাৰ হৈ যায়। সেইটো সময়ত কি আছে, আপুনি কেতিয়াও পাৰফেক্টলি কৰিব নোৱাৰে। তো পাৰফেক্টলি কৰিবৰ কাৰণে এযোৰ চশমা বনোৱা হৈছে, সেই চশমাযোৰৰ নাম দ্য ঘোষ্ট পেচাৰ। সেই চশমাযোৰ পিন্ধাৰ পিছত আপোনাৰ ওচৰত এটা হলোগ্ৰাফিক ইমেজ আহি যাব, যোনটো আপোনাৰ লগত দৌৰিব। একচুৱেলি যোনটো হলোগ্ৰাফিক ইমেজ থাকিব তাৰ পেজ আৰু টাইমিং আপুনি
মোবাইল এপৰ থ্ৰুদি প্ৰথমতে ছেট কৰি ল'ব লাগিব যে ধৰি লওক উছেইন বল্টে 41 ছেকেণ্ডত 100 মিটাৰ দৌৰিছিলে তেতিয়াহ'লে আপুনি কি আছে মোবাইল এপত প্ৰথমতে ৰুটটো মাৰ্ক কৰি ল'ব লাগিব তাৰপিছত 49 ছেকেণ্ডৰ টাইমিং দি দিব লাগিব সি আপোনাৰ লগত দৌৰি থাকিব যদি আপুনি স্পীডত দৌৰি পেলাই সেই যোনটো হলোগ্ৰাফিক ইমেজ আছে সেইটোক যদি বেক কৰি দিব পাৰে তেতিয়াহ'লে আপুনি উছেইন বল্টক হৰাই দিছে বুলি ধৰিব পাৰে বা হিমা দাসক হৰাইছে বুলি ধৰি ল'ব পাৰে এইটো একচুৱেলি জেনেৰেল মানুহৰ কাৰণে ভাল যদি কোনোবা মানুহে প্ৰথম দিনাখন দৌৰিছে 100 মিটাৰ 50 ছেকেণ্ডত তেতিয়াহ'লে সি ছেট কৰি দিলে 50 ছেকেণ্ডৰ টাইমিং নেক্সট দিনাখন যেতিয়া দৌৰিলে 50তকৈ সি আগলৈ দৌৰিবলৈ চেষ্টা কৰিব লাগিব তাৰ ওচৰত যোনটো আগফালে যোনটো হলোগ্ৰাফিক ইমেজ দৌৰি থাকিব সেইটো যোৱাকালিত কিমান স্পীডত দৌৰা হৈছিলে সেইটো লৈ পেলাই দৌৰা হ'ব তো সেইটো পিছত কৰি দিলে আপুনি মানে কি আছে আপোনাৰ ৰানিং টাইম আৰু কমি গৈছে এই চশমাযোৰে আপোনাৰ প্ৰত্যেকটো ষ্টেট ৰেকৰ্ড কৰি ৰাখে তাকি আপুনি ভালৰ পৰা আৰু ভাল হৈ গৈ থাকক যেন বেটাৰৰ পৰা বেষ্ট হ'বলৈ আপোনাক মানে এই চশমাযোৰে বহুত হেল্প কৰে চশমাযোৰৰ নাম কি দ্য ঘোষ্ট পেচাৰ চশমাযোৰ আকৌ এবাৰ মনত ৰাখক ঘোষ্ট পেচাৰ এইটো আপুনি গুগলত চাৰ্চ কৰিলে কিনাৰ লিংকটো পাই যাব আৰু আপুনি কিনি ল'ব পাৰিব ভিডিঅ'টো চাই পেলাই যদি ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লগতে অহা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিলে দেই তেতিয়াহে লাইক কৰিব কাৰণে বাই বাই